ডাঙৰ প্ৰশ্ন উত্থাপন কৰিলে এগৰাকীয়ে আহকচোন প্ৰশ্নটো কি জানি লওঁ তাৰপাছত চাম আমি কেতিয়াবা ফানি কমেণ্ট এটা নিয়ম আছে হাগা লাগলি গা ধুবা লাগব এতিয়া হাগা লাগলি গা ধোৱাটো ডাঙৰ কথা নহয় সেইটো প্ৰব্লেমো নহয় কিন্তু ডাঙৰ কথাটো হ'ল হোৱাই দিছ নিয়ম অনলি ফৰ আপিগিটা আৰু তিৰিগিটা হোৱাই নট ফৰ মতাগিটা আৰু আপাগিটা হেঁতে হাগলি বেলেগলৈ হয় নেকি এই চব বোলা বস্তুটো আপিগিটা আৰু তিৰিগিটাৰ গাতে থাকে নেকি মতাগিটাৰ গাত নাথাকে ইয়াৰ পৰা এটা কথা গম পোৱা গ'ল তুমি গা নোধোৱা এইটো প্ৰশ্ন ময়ো ঘৰত উত্থাপন কৰোঁ নিয়ম আছে হাগা লাগলি গা ধুবা লাগব এতিয়া হাগা লাগলি গা ধোৱাটো ডাঙৰ কথা নহয় হাগা লাগলি গা ধুব নালাগে হাগাৰ পিছতহে গা ধুব লাগে হেঁতে হাগলি বেলেগলৈ হয় নেকি আপিগিলা যে গু ওলায় আৰু আপাই হাগিলে চনা ওলায় भाई साहब कुछ ज्यादा नहीं हो गया ये? এই চব বোলা বস্তুটো আপিগিটা আৰু তিৰিগিটাৰ গাতে থাকে নেকি মতাগিটাৰ গাত নাথাকে তোক কোনে ধোবা দিছি ধুনীয়া ছোৱালীও হাগে নেকি ৱা মাই গড হোৱাই দিছ নিয়ম অনলি ফৰ আপিগিটা আৰু তিৰিগিটা গা ধোৱা কথা ক'ব নালাগে 4 দিন হগাও নাই গাও ধোৱা নাই এই চব বোলা বস্তুটো আপিগিটা আৰু তিৰিগিটাৰ গাতে থাকে নেকি ফাইনেলি someone talk about it এখন মই এটা কথাই ক'লোঁ ভিডিঅ'টো জাষ্ট এণ্টাৰটেইনমেণ্টৰ কাৰণে বনালোঁ ইয়াত কাকো বেয়া বুজাবলৈ যোৱা নাই ধন্যবাদ